যদি আপুনি ভাবিছে জীৱনত এবাৰ হাৰি যোৱাৰ পিছত আপোনাৰ জীৱন ধ্বংস হৈ গ'ল, তেনেহ'লে এটা কাহিনী মই আপোনালোকক ক'ম। অৰুণিমা সিনহা, সকলোৱে হয়তো নামটো শুনিছে। অৰুণিমা সিনহা যিগৰাকী 2011 চনত ট্ৰেইন এক্সিডেণ্টত নিজৰ ভৰি হেৰাব লগা হৈছিল, সেই অৰুণিমা সিনহাই তেতিয়া পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত হিমালয় পৰ্বত বগোৱাৰ সিদ্ধান্ত কৰিছিলে। তেওঁ কৈছিলে, যদি ভগৱানে মোক জীয়াই ৰাখিছে, তেনেহ'লে নিশ্চয় মোক ইতিহাস ৰচিবলৈ জীয়াই ৰাখিছে। অৰুণিমা সিনহাৰ এটা ভৰি নথকাৰ পিছতো অৰুণিমা সিনহাই ইমান ডাঙৰ সিদ্ধান্ত কৰিছিল জীৱনত। তেওঁ ভাবিছিল যে তেওঁ এনেকুৱা এটা ইতিহাস ৰচনা কৰিব, যিটো পৃথিৱীৰ বিকলাংগসকলৰ বাবে এটা প্ৰেৰণা হৈ থাকিব। গভীৰ প্ৰজ্ঞা আৰু সাধনাৰ শেষত অৰুণিমা সিনহাই হিমালয় পৰ্বত বগাবলৈ আৰম্ভ কৰিছিলে। এটা ভৰি নথকাৰ কাৰণে তেওঁৰ এই যাত্ৰা খুবেই কঠিন হৈ পৰিছিল। যদিও অৰুণিমা সিনহাই অলপো পিছ হুহুকা নাছিলে। তেওঁৰ লক্ষ্যত উপনীত হোৱাৰ কিছু মুহূৰ্তৰ আগতেই তেওঁৰ অক্সিজেন প্ৰায় শেষ হৈ গৈছিলে, আৰু সেইকাৰণে তেওঁৰ মাষ্টাৰে কৈছিলে যে তেওঁ যাতে পিছুৱাই গুচি যায়। কিন্তু অৰুণিমা সিনহাই অলপো পিছ হুহুকা নাছিলে, আৰু তেওঁ কৈছিলে তেওঁৰ প্ৰয়োজনত মৃত্যু আঁকোৱালি ল'ব, কিন্তু তেওঁ তেওঁৰ লক্ষ্যত উপনীত হ'বই। আৰু এটা মুহূৰ্তত অৰুণিমা সিনহাই পৃথিৱীৰ আটাইতকৈ ওখ ঠাইখনত স্পৰ্শ কৰিবলৈ সক্ষম হৈছিলে। আৰু পৃথিৱীৰ প্ৰথমগৰাকী বিকলাংগ মহিলা হৈছে অৰুণিমা সিনহা, যিগৰাকী এটা ভৰি নথকাৰ পিছতো পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত, ওখ ঠাই হিমালয় পৰ্বত বগাবলৈ সক্ষম হৈ পৰিছিলে। আৰু তেওঁ গোটেই ভাৰতবাসীৰ বাবে এটা গৌৰৱ। বন্ধুসকল, কোনে অৰুণিমা সিনহাক ভাল পায় আৰু তেওঁৰ নিচিনা হ'ব বিচাৰে, এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব।